নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ কিছুমান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত। আহক আমি প্ৰথমতে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ক্লিপ চাই লওঁ আৰু সেই ক্লিপটোৰ পৰা আমি বুজিম যে আজিৰ টপিকটো কি হ'ব। পৰীক্ষাৰ বাবে আমি যি মাচুল লৈছিলোঁ, যিসকল অনুত্তীৰ্ণ হ'ব তেওঁলোকক আমি মাচুলবিলাক উভতাই দিম। অকল উত্তীৰ্ণসকলৰ মাচুলহে আমি ৰাখিম। অনুত্তীৰ্ণসকলৰ মাচুল তেওঁলোকে যি বেংক একাউণ্টৰ পৰা আমাক দিছিলে সেই বেংক একাউণ্টলৈকে আমি উভতাই দিম, যাতে তেওঁলোকৰ নোপোৱাসকলে কোনো ধৰণৰ মাচুলৰ নামত কোনো টকা খৰচ কৰিব। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্লিপটোত কোৱা ধৰণে আপোনালোক এই মাচুলবোৰ ঘূৰাই দিব, কিন্তু এই যিবোৰ পইচা আপোনালোকক ঘূৰাই দিব সেইটো বেংক একাউণ্টত দিব। আৰু যিসকলে নিজৰ বেংক একাউণ্টৰ দ্বাৰা এপ্লাই কৰিছিল তেওঁলোকৰ বাবে ইয়াত কোনো অসুবিধাৰ সৃষ্টি নহয়, কিন্তু আন যিসকলে দোকানত গৈ বা আনৰ তাত গৈ এই এপ্লাইবোৰ কৰিছিল বা আনৰ ATM কাৰ্ডেৰে এইবোৰ এপ্লাই কৰিছিল তেওঁলোকৰ বাবে ইয়াত অলপ প্ৰব্লেম দেখা যাব, কাৰণ এইবোৰ পইচা মাত্ৰ আপোনালোকৰ বেংকৰ একাউণ্টতে দিয়াত ইয়াত উল্লেখ কৰিছে। সেইবাবে আমি এই ভিডিঅ'টোত আপোনালোকক কেনেকৈ দিলে এইবোৰ পইচা আপোনালোকৰ বাবে সুবিধাদায়ক হ'ব তাৰে ওপৰত ডিছকাশ্যন কৰিম। অসম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম 28/8/2022 ভিতৰত সম্পূৰ্ণ হ'ল আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত মন্তব্য কৰিছে যে যিসকলৰ এক্সাম বেয়া হয় বা যিসকলে পাছ নকৰে তেওঁলোকৰ পইচাটো ঘূৰাই দিব। কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেদৰে কোৱা নাই যে তেওঁলোকৰ পইচাটো নিজৰ একাউণ্টতে যাব। এইটো একাউণ্টত দিবৰ বাবে আপোনালোকে ৰেলৱেত যেনেদৰে এটা কাম কৰিছিল যে এটা লিংক দিছিল আৰু সেই লিংকটোত নিজৰ ID বা নামবোৰ তাতে ক্লিক কৰি বহুৱালে আৰু পাছৱৰ্ড বহুৱালে আপোনালোকৰ একাউণ্টত পইচাটো আহি গৈছিল। ঠিক তেনেদৰে যদি অসম চৰকাৰেও এই এটা প্ৰক্ৰিয়াই লগায় আৰু এটা লিংক মুকলি কৰি দিয়ে যাতে সকলোৱে নিজৰ পাবলগীয়া ধনখিনি পায় বা পাবলগীয়া পইচাখিনি পায়, আৰু এই পদ্ধতিটো সকলোৰে লাভালাভ হ'ব বুলি মই আশা কৰিছোঁ। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটাই অনুৰোধ যাতে সকলো পাব লগা পইচাখিনি যাতে আপুনি এইদৰে লিংক এটা খুলি আপোনালোকে সকলোকে একেলগে বিতৰণ কৰে আৰু সাধাৰণ জনতাৰ বাবে এইখিনি সুবিধাদায়ক হয়। আজিলৈ ইমানেই, আৰু এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ভিডিঅ'টো পায় আৰু তেওঁ এই সমস্যাটোৰ সমাধান মুকলি কৰে। ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। থেংক ইউ।